নমস্কাৰ, আপোনালোকে চাই আছে জনতা আসাম নিউজ 24x7 আৰু মই নয়নজ্যোতি দাসে আপোনালোক সকলোকে স্বাগতম জনাইছো। এই মুহূৰ্তত আন এটা গুৰুত্বপূৰ্ণ খবৰ। ধুবুৰী গুৱাহাটী সংযোগী 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত পুখুৰী সদৃশ বৃহৎ গাঁত। প্ৰথমে মন কৰক এই দৃশ্যলৈ, যেন পথত গাঁত নহয়, গাঁততহে পথ। ধুবুৰী গুৱাহাটী সংযোগী দক্ষিণ কামৰূপৰ বাণিজ্যিক পাণকেন্দ্ৰ বিজয়নগৰৰ 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দৃশ্য এয়া। দিনটোত সহস্ৰাধিক গাড়ী অহা যোৱা কৰে এই পথটোৰে। পথটো মেৰামতিৰ কোনো কাণসাৰ নিদিয়াৰ বাবে ৰাজপথটোত সৃষ্টি হৈছে পুখুৰী সদৃশ গাঁতৰ। কিছু বৰষুণ দিলে বহু অসুবিধাৰ সন্মুখীন হয় পথচাৰীয়ে। কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে চমৰীয়ালৈ জনসম্পৰ্ক আঁচনিৰ প্ৰচাৰ চলাবলৈ এইটো পথেৰে গৈছিল। কিন্তু তেতিয়াও মুখ্যমন্ত্ৰী যোৱাৰ আগেয়ে গাঁতবোৰত জাম মাতি পেলাই দায়িত্ব সামৰিছিল বিভাগীয় কৰ্তৃপক্ষই। প্ৰতিদিনেই বিধায়ক মন্ত্ৰী গড়কাপ্তানি বিভাগৰ লোকে এইটো পথেৰে এইদৰে যাত্ৰা কৰে যদিও আজিলৈকে গা লৰা নাই বিধায়ক অথবা গড়কাপ্তানি বিভাগৰ। নিউজ ডেস্ক ৰিপৰ্ট, জনতা আসাম নিউজ 24x7।